এই মাটিতে আমি ঘুরে গেছি, আমার বাচ্চা ঘুরে সব ঘুরে গেছে, আমি এই মাটির পাট্টা পেয়েছিলাম না। এইবার ইনি পাট্টা দেবেন, আমি বহুত খুশি হয়েছি, খুব আনন্দ, বহুত খুশি খুশি, বহুত আনন্দ হয়েছে। আপনার শরীর সব বাচ্চা, আমার পরিবার বহুত খুশি। এর উপরে 50 বছর লম এই সরকার, আমি জীবন দূর বাঁচি আছো, আর এর কত কী কম আরো একটু এক নাচের মারো আরো এইটু সরকার, আমি আরো 50 বছর লম, আরো 50 বছর লম, 5 বছর 10 বছর বাদ দিও। আমি যিমান দূর বাঁচি আছো, আমার লড়া ছোলো যিমান দিন বাঁচি আছে, ইমান দিন এই সরকার লম আমি দিছে 7,000। এই কাজল গা পুরো হারও ছেলে বেশি, ইমান মানুষ সামনে দিছে, এটি বুয়া কেন গেলে হবো সেইটো। এইবিলাক চামচা, এইবিলাক এই দালাল, এইবিলাক এই অলপ পইচা খাই আৰু এইফালে যাব, এইবিলাক আমি নিজে চাই আছোঁ, সৰুৰ পৰাই চাই আছোঁ এইবিলাক দালাল। এইটো আমাৰ এই যে প্ৰমোদ বড়ো যে মন্ত্ৰী আছে না, এই মন্দিৰ নিচিনা মন্দিৰ নাই আৰু কোনো মন্দিৰ হ'ব নাপাৰে। আমার একটাই কথা, মানে কোনো মন্ত্রী হ'ব নাপারে। আমি করলাম না, সৰুৰ পৰা বুঢ়া হয়ে গ'লোঁ, আমি মন্ত্রী চাই বড় ডাঙৰ হ'লোঁ, কিন্তু এইটো মন্দিৰ একদম আমাৰ অৰিজিনেল মন্ত্রী আহিছে। কৈ আছে এইটো মিছা বুলি, তো মিছা বুলি ৰাইজে হাবাথুৰি খাব নালাগে, কিয়নো এইটো মিছা কেতিয়াও হ'ব নোৱাৰে। অপেন ফিল্ডত দিলে যিটো এটা ঢৌ উঠিছে যে 3 বছৰৰ কাৰণে এইটো কাগজটো অলৰেডি দিছে বুলি কৈছে, কিন্তু অকল এইটো 3 বছৰৰ কাৰণে নহয়। কামাল আজাদ আৰু যি যে শ্বাহজাহান আমি গম নাপাওঁ, আমি এই যে ৰাইজৰ হিচাপত মানে ই কৰিছোঁ। আগন্তুক 17 বছৰত আমাৰ হাগ্ৰামা ছাৰৰ শাসনকালত আমি 1 ইঞ্চিও মাটি কোনোবাই পাত্তা পোৱা নাই। অকল মাইনৰিটি মানুহে নহয়, কোনো বড়ো মানুহ, বড়ো ভাই হওক, আদিবাসী হওক, যিয়ে হওক, মানে BTR যিহঁতে বসবাস কৰি আছে সিহঁতে কোনোবাই পোৱা নাই আজিলৈকে। তো সেইদিনা আমি চালোঁ হাগ্ৰামা ছাৰে যিদিনা BPFৰ কিবা কি বুলি কয় মেম'ৰেণ্ডাম, মানে এটা নমিনেশ্যন যিটো পাই আছে, সেইটো অপেন মিটিঙত কৈ আছে আমি পাট্টা দিম, আশা পাট্টা দিম বুলি হাগ্ৰামা ছাৰে কৈছে। কিন্তু দিম বুলি কিয় ক'ব লাগে, দিছোঁ বুলি ক'ব লাগিছিলে। এইটো বিলকুল মিছা কথা, কাৰণ 17 বছৰত যিটো বস্তু দেখুৱাব পৰা নাই, তো এইবাৰ যে আমাৰ ৰাইজে যে আশা কৰিব সেইটো ইম্পচিবল। সেইটো কথা মিছা কথা, ডাইৰেক্টলি মিছা কথা। 17 বছৰত আজিলৈকে এটা লেণ্ড চাৰ্টিফিকেট দিব পৰা নাই। ইয়াতে চাৰ্টিফিকেটত চাব, আপোনালোকে চাই ল'ব, ইয়াতে ক'তো লিখা নাই 3 বছৰৰ কাৰণে। যদি তেজাৰী চালান অলৰেডি তেজাৰী চালান কাটিব দিয়ে, সেইটো আমি কাটি লৈ লৈছোঁ অফিচ হিচাপত, মানে 3 বছৰ, তাতো 3 বছৰত লিখা নাই। কিন্তু যদি এতিয়া কোনোবাই BPF কৰ্মী যদি কৈ আছে বাই ইলেকশ্যনৰ মুনাফাৰ কাৰণে যদি ৰাইজক বিভ্ৰান্ত কৰি আছে, তো কথা হ'ল আমি 5 অক্টোবৰত আমি চাৰ্টিফিকেটটো পালোঁ। তো এই চাৰ্টিফিকেটটো সেই BPF কৰ্মীবিলাকৰ পৰতে ইমান টাইম লাগিল না। 5 অক্টোবৰত আমি চাৰ্টিফিকেটটো 6 অক্টোবৰত এইটো দিব লাগিছিল যে এইটো 3 বছৰৰ কাৰণে বা অমক তমক মিছা বুলি, তে পিছদিনাই দিব লাগিছিল, তাৰ পিছদিনাই দিব। আজিৰ ডেটত সিহঁতে মানে ইলেকশ্যনৰ সময়ত কৈ আছে যে এইটো ভুৱা বুলি। তে ইমান দিন তাই কি শুই আছিল, আৰু এই চাৰ্টিফিকেটটো পৰতে তাৰ ইমান দিন টাইম লাগিলে নেকি? মাইনৰিটিৰ মানুহ, অকল মাইনৰিটি মানে যিমান মানুহ চাৰ্টিফিকেট পাইছে অলৰেডি, তাৰ কাৰণে যদি আমি মানে আমাৰ কামটো যদি না হয়, ইয়াৰ কাৰণে দায়ী সেই কৰ্মীবিলাক হ'ব লাগিব। কামাল আজাদ আৰু শ্বাহজাহানে আমাৰ ৰাইজৰ কাৰণে জবাব দিব লাগিব। नंगौ नैबे समाव आं काजलगावनि बेन्दोंआव थानाय बे साथिपुर ओनसोल बेयाव दंफैयो आरो बे समाव नोंथांमोननो बड'लेण्ड बुब्लिनि गेजेरजों मोनसे फोरमायगोन जे BTR सोरखार, बे सोरखारा गुबुन गुबुन समाव गुबुन हारिफोरनो बा हारि माहारिसाफोरनो जे हानि पाट्टा होआखै होननानै गोबां अजद दैखांदोंमोन, आरो बेखौ लानानै जोङो ग्राउन्ड जिर' रिपर्ट बड'लेण्ड बुब्लिनिफ्राय सोलिबाय थादों। आरो नैबे समावनो जोङो दङ नैबे साथिपुर ओनसोलाव, आरो बिथांमोननिफ्राय गोबां नैबे माइनरिटि ओनसोल बा माइनरिटि सुबुंफोरा बे समाव हानि फोरमान बिलाइ मोननो हादों। आं बे समाव बिथांमोननिफ्राय मोनथिनो थाखाय आखायाव लागोन। কি ক'বা এই সময়ত আপোনালোকে মাটিৰ পাট্টা দিয়া গ'ল, কি ক'বা এই সময়ত আপোনালোকে যে BTR চৰকাৰে মাটিৰ পাট্টা দিয়া গ'ল, সঁচাকৈ দিছে না? সঁচাকৈ আপোনালোকৰ জৰিয়তে আমি BTR মুৰব্বী প্ৰমোদ বড়ো ছাৰক ধন্যবাদ জনাইছোঁ যে আমাক এই BTRত মানে বসবাস কৰি থকা মাটিৰ পাট্টা আমাক যিটো লেণ্ড চাৰ্টিফিকেট আমাক দিলে অলৰেডি, তো সেইটো পাই আমি নিশ্চয় সুখী। তো
ক'বলৈ গ'লে আমাক 5 তাৰিখত যিটো আমাক ৰাজহুৱাভাৱে অপেন মিটিঙত মিডিয়াৰ থ্ৰুৰেদি আমাক চাৰ্টিফিকেটটো দিছিলে বৰ'ন ছাৰে। তো সেইদিনা 5 তাৰিখত আমাক দিলে। এতিয়া চাওঁ বাই ইলেকশ্যনৰ কিবা এটা ঢৌ উঠিছে যে কোনোবাই কৈ আছে এইটো মিছা বুলি। তো মিছা বুলি ৰাইজে হাবাথুৰি খাব নালাগে, কিয়নো এইটো মিছা কেতিয়াও হ'ব নোৱাৰে। অপেন ফিল্ডত দিলে আৰু কিবা BPFৰ কৰ্মী কোনোবাই মানে বাই ইলেকশ্যনৰ নিজৰ বেনিফিটৰ কাৰণে কিবা মিছা কিবা বকি আছে, ৰাইজৰ সন্মুখত ৰাইজক হাবাথুৰি দি আছে। ৰাইজে এইটো হাবাথুৰি খাব নালাগে। আমাৰ অলৰেডি এইটো চাওক প্ৰমাণ আছে না নাই আপোনালোকে BTR চৰকাৰে যিখিনি দিয়া হৈছে আপুনি কৈছে প্ৰমাণ আছে না? প্ৰমাণ আমাৰ আছে, লগতে আমি যিটো আমাৰ কাগজ দি দিছে আমাৰ BTR চৰকাৰে এইখিনি চাই ল'ব পাৰিব। তো ইয়াতে যিটো এটা ঢৌ উঠিছে যে 3 বছৰৰ কাৰণে এইটো কাগজটো অলৰেডি দিছে বুলি কৈছে, কিন্তু অকল এইটো 3 বছৰৰ কাৰণে নহয়। এক কথাই ক'ব গ'লে এইটো 3 বছৰৰ কাৰণে দিয়া নাই, ঠিক আছে। তো আমাৰ বৰ'ন ছাৰে যিটো কাগজ দিছে এইটো 3 বছৰ, কোনোবাই কৈ আছে যে 3 বছৰৰ কাৰণে, সেইটো এটা মানুহক মানে হেৰি কৰি আছে, কি বুলি কয়, মানে বিভ্ৰান্ত কৰিবলৈ সৃষ্টি কৰি আছে, মানে নিজৰ বেনিফিটৰ কাৰণে। কিবা BPFৰ কিবা কৰ্মীয়ে মানে এনেকৈ কৈ আছে, কিন্তু ৰাইজে এইটো হাবাথুৰি খাব নালাগে। অকল মাইনৰিটিৰ মানুহকে দিয়া নাই, বড়ো হওক, আদিবাসী হওক, কাছাৰী হওক, তাৰপৰা এই কি বুলি কয় চাওতাল যিবিলাক মানুহ আছে চবকেতো দিছে, চবেইতো এনেও আমাৰ পাইছে অলৰেডি। তো এইটো ৰাইজে এইটো চিন্তা কৰিব নালাগে, অলৰেডি যিটো ছিষ্টেমত যাব আছে বস্তুটো ছিষ্টেমত আহি যাব অলৰেডি। কোৱা গৈছে কি আপোনাৰ সেইটো চাৰ্টিফিকেট আপোনাৰ 3 বছৰৰ কাৰণে ভেলিডিটি বুলি কোৱা গৈছে। আৰু আপোনাৰ এজন লিডাৰ, আপোনালোকৰ লিডাৰ আমি দেখিবলৈ পাইছোঁ, ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ, শ্বাহজাহান আলী আহমেদ আৰু আপোনাৰ তেখেত আপোনাৰ কমল আজাদ, তেখেতসকলে কৈছে কি আপোনাৰ সিটো চাৰ্টিফিকেট এটা ভুৱা এটা প্ৰতিশ্ৰুতি আৰু ভুৱা এটা চাৰ্টিফিকেট বুলি কোৱা হৈছে। সঁচাকৈ আপোনালোকে ইমান দীঘলীয়া বছৰ আপোনালোকে থাকিলে, অঞ্চলত বসবাস কৰিলে, বহু বছৰ আপোনাৰ থাকিলে, কিন্তু প্ৰমোদ বড়ো এই সময়ত কাম কৰি দিলে, তেখেতসকলক কি ক'ব? সঁচা কথা ক'বলৈ গ'লে কামাল আজাদ আৰু যি যে শ্বাহজাহান আমি গম নাপাওঁ, আমি এই যে ৰাইজৰ হিচাপত মানে কৰিছোঁ। আগন্তুক 17 বছৰত আমাৰ হাগ্ৰামা ছাৰৰ শাসনকালত আমি 1 ইঞ্চিও মাটি কোনোবাই পাত্তা পোৱা নাই। অকল মাইনৰিটি মানুহে নহয়, কোনো বড়ো ভাই হওক, আদিবাসী হওক, যিয়ে হওক, মানে BTR যিহঁতে বসবাস কৰি আছে সিহঁতে কোনোবাই পোৱা নাই আজিলৈকে। তো সেইদিনা আমি চালোঁ হাগ্ৰামা ছাৰে যিদিনা BPFৰ কিবা কি বুলি কয় মেম'ৰেণ্ডাম মানে এটা নমিনেশ্যন যিটো পাই আছে, সেইটো অপেন মিটিঙত কৈ আছে আমি পাত্তা দিম, আশা পাত্তা দিম বুলি হাগ্ৰামা ছাৰে কৈছে। কিন্তু দিম বুলি কিয় ক'ব লাগে? দিছোঁ বুলি ক'ব লাগিছিলে, হয় না? কথাটো দিছোঁ বুলি যে আমাৰ মানুহক আমি পাত্তা দিছোঁ, এইটো ক'ব লাগিছিল হাগ্ৰামা ছাৰৰ। প্ৰমোদে কি কয়? বৰ'ন ছাৰে যিটো কৈছে আমাক বা পাত্তা দিছে, নথৈ আনন্দিত, আমি নথৈ সুখী হৈছোঁ, বা আমি BTRত বসবাস কৰি এটা শান্তি প্ৰভাৱ পাইছোঁ আমি। আৰু আপোনাৰ যিখিনি প্ৰতিশ্ৰুতি এতিয়া আপোনাৰ তেখেতসকলৰ যিখিনি মেনিফেষ্টত আপোনাৰ হাগ্ৰামা মহিলাৰী তেখেতে কৈ আছে আপোনাৰ চৰকাৰত আহিলে, পাৱাৰত আহিলে যিমান জাতি জনগোষ্ঠী আছে তেখেতসকলৰ একমাত্ৰ প্ৰথম কামটো হ'ব আপোনাৰ পাত্তা দিয়া বুলি। কিমান আশাবাদী? এইটো বিলকুল মিছা কথা, কাৰণ 17 বছৰত যিটো বস্তু দেখুৱাব পৰা নাই, তো এইবাৰ যে আমাৰ ৰাইজে যে আশা কৰিব সেইটো ইম্পচিবল। এইটো কথা মিছা কথা, ডাইৰেক্টলি মিছা কথা। 17 বছৰত আজিলৈকে এটা লেণ্ড চাৰ্টিফিকেট দিব পৰা নাই হাগ্ৰামা ছাৰে। প্ৰমোদ বড়োলৈ কিমান? বৰ'ন ছাৰে বহুত আশা আছে, এইটো কাম কৰি আছে, কাম কৰিবলৈ কাৰণে আগুৱাই যাবলৈ আৰু আমি সুবিধা দিব লাগিব, ৰাইজে হৈ আমাক সুবিধা দিব লাগিব বৰ'ন ছাৰক। এইটো কোৱা গৈ আপোনাৰ প্ৰমোদ বড়ো এটা ছাত্ৰ নেতা আৰু আপোনাৰ মাটিৰ যিখিনি কাম কৰি আছে, আপোনাৰ লেণ্ড এণ্ড ৰেভিনিউত যেনিবা EM আছে, ৰঞ্জিত বসুমতাৰী তেখেতে NDB পৰা অহা, আৰু প্ৰমোদ বড়ো আপোনাৰ এপছ'ত পৰা অহা। হ'লেও বহুখিনি কথা কোৱা যায় তেখেতসকলে জাতিৰ কাৰণে কাম কৰিব, অন্য জাতিৰ কাৰণে কাম নকৰিব বুলি কৈ আছে। এইটো লৈ আপুনি কি কৰে, অনুভৱ কৰে নেকি এই সময়ত আপোনাৰ তেখেতসকলে নিজৰ জাতিৰ কাৰণে কৰিছে, অন্য জাতিৰ কাৰণে কাম কৰা নাই বুলি কিবা অনুভৱ কৰিছে নেকি? এইটো অনুভৱ কৰিও চাইছোঁ আমি, যিটো মানে পাইছোঁ বৰ'ন বড়ো ছাৰৰ।
তো নিজৰ জাতিৰ কাৰণে যদি কাম কৰিল হয় বা এনেকুৱা যদি কৰিল হয় তেনেহ'লে তো মাইনৰিটি মানুহ আজিলৈকে যিটো চাৰ্টিফিকেট আমি পাইছোঁ এইটো নিদিল হয় তেওঁতো ৰাইজে নিজে উপলব্ধি কৰিব পাৰিব যে কেনেকৈ কাম কৰি আছে ছাৰে কেনেকৈ নকৰি আছে সেইটো নিজে অনুভৱ কৰিব ৰাইজে গম পাই গৈছে অলৰেডি প্ৰমোদ বৰালৈ কিমান আশাবাদী প্ৰমোদ ছাৰলৈ বহুত আশাবাদী আমি আৰু প্ৰমোদ ছাৰে যেনেকৈ কাম কৰে যেনেকুৱা কামৰ ষ্টাইলটো আমি ৰাইজে বহুতেই ভাল পাইছোঁ আৰু লেণ্ড চাৰ্টিফিকেটটো এইটো পোৱাৰ পিছত আমি আৰু সুখী হৈছোঁ হয় তেখেতৰ পৰা মই জানি ল'লোঁ যে আপোনাৰ ই অঞ্চলৰ যে মাটি বাৰী দিয়াৰ আৰু বিভিন্ন আপোনাৰ ছ'চিয়েল মিডিয়াতে যিখিনি কথা কোৱা আছে সেইবোৰ কথাক লৈ তেখেতে ক'লে আৰু এজন আমাৰ লগত আছে তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে এই সময়ত মাটিৰ পাট্টা তেখেতসকলে পাই কিমান সুখী ইমান বছৰৰ পৰা তেখেতসকলে এই অঞ্চলত বসবাস কৰিছিল কিন্তু মাটিৰ পাট্টা প্ৰদান পোৱা নাছিলে এই সময়ৰ BTRৰ CM তেখেত প্ৰমোদ বড়ো তেখেতে আপোনাৰ লেণ্ড পাট্টা দিলে কিমান সুখী কি ক'ব এই সময়ত আমি খুব খুশি এই মাটিতে আমি বুড়ে গেছি আমার বাচ্চাগুলো সব উড়ে গেছে আমি এই মাটির পাট্টা পেয়েছিলাম না এইবার এই পাট্টা দেবেন আমি বহুত খুশি হয়েছি খুব আনন্দ বহুত আনন্দ হয়েছে আমার শরীর সব বাচ্চা আমার পরিবারটা বহুত খুশি এর উপরে 50 বছর লম্বা এই সরকার আমি জীবন দূর বাঁচি আছো আৰু ইয়াৰ কত কি ক'ম আৰু বাছ আগতে আপোনাৰ যিখিনি চৰকাৰ আছিলে হাগ্ৰামা মহিলাৰী তেখেতে এইবিলাক চৰকাৰ বাদ দিয়ক কিহৰ কাৰণে বাদ কি জানি দেওয়া নাই বহুত করছো আমি বহুত করছো করা নাই কোনো জাতীয় করা নাই আমার জাতীয় করা নাই আমার এই প্রমোদ স্যার যেটু করছে আমি বহুত সুখী হাজার বার সুখী আমার পরিবার বংশ সুখী পুরো খুশি হয়েছে এটু এক নাচের মারো আর এইটু সরকার আমি আরও 50 বছর লম আরও 50 বছর লম 5 বছর 10 বছর বাদ দিও আমি যিমান দূর বাঁচি আছো আমার ল'ৰা ছোৱালী যিমান দূর বাঁচি আছে সিমান দূর এই সরকার লম আমি প্ৰমোদ বড়োক কোৱা যায় যে আপোনাৰ বিভিন্ন আপোনাৰ ছ'চিয়েল মিডিয়াত কোৱা যায় যে এনেকুৱা কয় যে আপোনাৰ প্ৰমোদ বড়োৰ মাটিৰ পাট্টা যিখিনি দিয়া হৈছে এই দিয়াটো ভুৱা বুলি কৈছে সঁচাকৈ আপোনাৰ ভুৱা নেকি 7,000 মানুষ সামনে দিছে 7,000 এই কাজলগা পুরো হাড়ের বেশি ইমান মানুষ সামনে দিছে এইটো ভুৱা কেনেকৈ হ'ব সেইটো এইবিলাক চামচা এইবিলাক এই দালাল এইবিলাক এইবিলাক পইচা খাই আৰু এইফালে যাব এইবিলাক আমি নিজে চাই আছোঁ সৰুৰ পৰাই চাই আছোঁ এইবিলাক দালাল ভুৱা মিছা কথা এইবিলাক দালাল এইবিলাক কথা আমি নাশুনো আমি মানুহ কৈ আছোঁ দেখাই আছোঁ চাওক কেনেকৈ মানুহ আমাৰ কাগজ দিছে তাই আৰু ওপৰত কি ক'ম আৰু আগত কৈছিল কি আপোনাৰ প্ৰমোদ বড়ো যদি আপোনাৰ BTR চৰকাৰ গঠন কৰে তেতিয়া আপোনাৰ মানুহ অন্য জাতি ইভেকশ্যন কৰিব আৰু আপোনাৰ যিখিনি জাতি জনগোষ্ঠী আছে তেখেতসকলৰ কাৰণে ভাল নকৰিব প্ৰমোদ বড়ো চৰকাৰ আহে আপোনালোক ইভেকশ্যন কৰিছে নে আপোনালোকৰ কিবা প্ৰমোদ বড়োৰ পৰা কিবা ইনিচিয়েটিভ এনেকুৱা লৈছে নেকি এইটো আমাৰ যে প্ৰমোদ বড়ো যে মন্ত্ৰী আছে না এই মন্দিৰ নিচিনা মন্দিৰ নাই আৰু কোনো মন্দিৰ হ'ব নাপাৰে আমার একটাই কথাই মানে কোনো মন্ত্রী হ'ব নাপারে আমি কলাম না সৰুৰ পৰা বুঢ়া হৈ গ'লোঁ আমি মন্ত্ৰী চাই বড় ডাঙৰ হ'লোঁ কিন্তু এইটো মন্দিৰ একদম আমাৰ অৰিজিনেল মন্ত্ৰী আহিছে এইটো প্ৰমোদ বড়ো বিচাৰে নেকি আগত প্ৰমোদ বড়ো আমি বিচাৰোঁ কিমান বছৰলৈকে 50 বছৰ আমাৰ পৰিয়াল যিমান দূৰ বাচি আছে আমি তাৰ পাছত লাগি থাকোঁ কাম কৰে নেকি কৰি থাকোঁ কাম কৰি বহুত কাম কৰি আছে কিমান বছৰৰ পৰা আপোনালোকে যুঁজি আছিল মাটিৰ কাৰণে আমি বুঢ়া হ'লোঁ কলাম না আমাৰ ইয়াতে আমি জন্ম 50 বছর হব মাটির পাট্টাটো দেওয়া নাছিল কিন্তু এইটো চৰকাৰ যিটো কাম করছে আমার পরিয়াল সব খুশি হয়েছে আমার গাঁৱৰ মানুহ খুশি হয়েছে আমার পুরা গাঁৱৰ মানুহ খুশি হয়েছে আর বেলেগ হাজার লাইভে আছে মোবাইলত এইটো কৈ থাকে যে আপোনাৰ প্ৰমোদ বড়ো এক টুকুৰাও মাটি দিয়া নাই বলে তেখেতে এইবিলাক কইলে তো আমি গালি দিব আপনার নামটা কি আমার নাম আলতাফ হোসেন জায়গাটো ক'ব দিব সাতিপুর তিনালি সাতিপুর হ্যাঁ আৰু কি ক'ব আপুনি যিকে নহয় মানে যিটো মানে আমাৰ এই যে BPF কৰ্মীয়ে কৈ আছে যে এইটো 3 বছৰৰ কাৰণে দি আছে তো ইয়াতে যিটো আমাৰ চাৰ্টিফিকেট দিছে তো 3 বছৰৰ কোনো কতো লেখা নাই
কেনেকৈ গম পালে তেখেতসকলে 3 বছৰ বোলে 3 বছৰ বুলি যদি গম পালে 3 বছৰ সিহঁতে কেনেকৈ গম পালে আমি নাজানো কিন্তু ইয়াতে চাৰ্টিফিকেটত চাব আপোনালোকে চাই ল'ব ইয়াতে ক'তো লিখা নাই 3 বছৰ কাৰণে যদি তেজাৰী চালান অলৰেডি তেজাৰী চালান কাটিব সেইটো আমি কাটি লৈ লৈছোঁ অফিচ হিচাপত মানে 3 বছৰ তাতো 3 বছৰ লিখা নাই কিন্তু যদি এতিয়া কোনোবাই BPF কৰ্মী যদি কৈ আছে বাই ইলেকশ্যনৰ মুনাফাৰ কাৰণে যদি ৰাইজক বিভ্ৰান্ত কৰি আছে তো কথা হ'ল আমি 5 অক্টোবৰত আমি চাৰ্টিফিকেটটো পালোঁ তো এই চাৰ্টিফিকেটটো ইয়াৰ সেই BPF কৰ্মীবিলাকৰ পৰতে ইমান টাইম লাগিল না 5 অক্টোবৰত আমি চাৰ্টিফিকেটটো 6 অক্টোবৰত এইটো দিব লাগিছিল যে এইটো 3 বছৰৰ কাৰণে বা অমক তমক মিছা বুলি তো পিছদিনাই দিব লাগিছিল তাৰ পিছদিনাই দিব আজি ডেটত সিহঁতে মানে ইলেকশ্যনৰ সময়ত কৈ আছে যে এইটো ভুৱা বুলি তো ইমান দিন তাই কি শুই আছিল আৰু এই চাৰ্টিফিকেটটো পৰতে তাৰ ইমান দিন টাইম লাগিলে নেকি আমি এইটো ক'ব বিচাৰিছোঁ যে তাক যে ভালদৰে চাৰ্টিফিকেটটো পৰক এইটো মটিফাই কৰি এই মানুহক খালি বিভ্ৰান্ত কৰাৰ সৃষ্টি নকৰিব আৰু ইয়াৰ কাৰণে যদি আমি মাইনৰিটিৰ মানুহ অকল মাইনৰিটি মানে যিমান মানুহ চাৰ্টিফিকেট পাইছে অলৰেডি তাৰ কাৰণে যদি আমি মানে আমাৰ কামটো যদি না হয় ইয়াৰ কাৰণে দায়ী সেই কৰ্মীবিলাক হ'ব লাগিব কামাল আজাদ আৰু শাহজাহানে আমাৰ ৰাইজৰ কাৰণে জবাব দিব লাগিব যিহেতু আপোনাৰ বিভিন্ন আপোনাৰ ছ'চিয়েল মিডিয়াত আপোনাৰ কৈ আছে কি আপোনাৰ সেইবোৰ ভুৱা বুলি কৈ আছে আপোনালোকৰ জাতি জনগোষ্ঠীৰ তেখেতসকলৰ কাৰণে কি আহ্বান জনাব আমাৰ প্ৰথমে মানে ক'ব খুজিছোঁ জাতিগত ইয়াতে এইবিলাকে যিহেতু মানে কৈ আছে যে এইটো ভুৱা বুলি বা মোক কিবা কিবি এইবিলাক কাণ সাৰ দিব নালাগে অকল আমাৰ যিটো বৰ'ন ছাৰে যিটো কাম কৰি আছে সিফালে মনোযোগ দিয়ক ইলেকশ্যন আহিলে বহুত নেতা ওলাব আৰু ইলেকশ্যন গুচি গ'লে বহুত নেতা গুচি যাব আমাৰ ৰাইজে কাম কৰিব লাগিব ৰাইজে যিটো ভাল পাব সেইটো কাম কৰি যাব ইয়াৰ কাৰণে আমি কাম আগুৱাই যাম কি ক'বা এই সময়ত আপোনালোকে চাৰ্টিফিকেট পোৱা গ'ল মাটিৰ ছেটেলমেণ্ট পোৱা গ'ল এই সময়ত আপোনাৰ BTR CM প্ৰমোদ বড়ো কি ক'বা আপোনাৰ EM ৰঞ্জিত বসুমতাৰ কি ক'বা কি ক'ব মানে বহুতো ধন্যবাদ জনাইছোঁ ছাৰক মানে এই আমাৰ এইখন চাৰ্টিফিকেট দিয়াৰ পিছত আমি বহুতেই সুখী পোনপ্ৰথমে মই কৈ দিছোঁ যে ছাৰক ইয়াৰ কাৰণে আমি আপোনালোকৰ থ্ৰুদি একটা ধন্যবাদ জনাইছোঁ ছাৰক মানে ৰঞ্জিত ছাৰক ধন্যবাদ জনাইছোঁ যে আমাক এইটো দিয়াৰ কাৰণে আৰু বাদ বাকী কামবিলাক আৰু বহুত মানুহে এপ্লাই কৰি আছে বা এপ্লাই কৰিব সিহঁতকো মানে দিবলৈ আমি ছাৰক অনুৰোধ জনাইছোঁ যাতে সিহঁতৰো কামখিনি হৈ যায় नंगौ बे समाव आं बिथांमोननिफ्राय गोबां बाथ्राखौनो मिथिनो मोनबाय नोंथांमोना मिथिगौ दे BTR गभर्नमेन्ट बा BTR सरकारा दे गुबुन गुबुन समाव जे हानि जे मोनथाय गुबुन जातिजों बर'नि अनगायै गुबुन जातिनो जे हानि जे मोनथाय बे मोनथायखौ होआखै होननानै बुंदोंमोन नाथाय बे समाव बड'लेण्ड बुब्लिनि गेजेरजों जे ग्राउन्ड जिर' रिपर्ट जों बिथांमोननिफ्राय मोनथिदों आं थामहिनबा बिथांनिफ्राय मोनथिनो थाखाय जों फैदोंमोन आरो बे समाव काजलगावनि सातिपुर तिनालि बे तिनालियाव आं बे समाव दंफैयो आरो बिथांमोननिफ्राय गोबां बाथ्रा मिथिबाय जे हानि मोनथायखौ थारैनो गुबुन जातिनो होगोना होआखै बे बाथ्राखौ नोंथांमोननो मोनथिहोनो थाखाय बड'लेण्ड बुब्लिया बे समाव नोंथांमोननो फोरमायबाय गोजोन्थों